Hey guys, welcome back to my channel. Moi Jahnabi Lahon মোৰ চেনেললৈ পুনৰ স্বাগতম জনালো। সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আমি ওচৰ চুবুৰীয়া সকলোৱে মিলি আজি উৰুকাৰ খানা খাবলৈ লৈছো। আজি কেনেকে কি এনজয় কৰা আপোনালোকক দেখাম। সো আহকচোন ভিডিওটো ষ্টাৰ্ট কৰো। আমি মানে লগে ভাগে সবে ওচৰ পাজৰে সবে মিলি খানা খাবলৈ লৈছো। চাহ খুৱাই চাহ খাইছে, বেলেগ নহয় চাহ খাইছে। এইফালে ব্ৰইলাৰ বনি আছে। এইফালে শাক পাচলি কাটি আছে। আমাৰ পোৱালি মখাই বহি আছে বোলে আড্ডা পিটি পিটি গোটেই গালে। কিবা এটা ক। আৰু কোৱা, সাবস্ক্ৰাইব কৰিবলৈ কোৱা। সাবস্ক্রাইব করিবা, লাইক করিবা, কমেন্ট করিবা, শেয়ার করিবা। আজি কি খাইছো আমি? আমি গাহৰি পুৰা খাইছো, হাঁহ খাইছো, ব্ৰইলাৰ খাইছো আৰু চব খাইছো। চব খাইছো ন? আৰু অলপ পিছত আমি নাচিম নেকি? কিয়? আমি নাচিম। মই তই কিয় নাহ মোৰ ওচৰলৈ? তই কিবা এটা কওক। মাংসখিনি উলিয়াই লওঁ আকৌ। মাংসখিনি উলিয়াই লওক। পোহৰটো পৰক ক। পোহৰটো দেখা আগতে দিগুদাই মই একদম ধুনীয়াকৈ বোলে মাংস খাই আছো। কওক আপুনি কওক। হাঁহ মাংস আমি একদম বিন্দাছ বিন্দাছ খাইছো। এইফালে এইখিনি হাঁহ মাংস, এইখিনি বনাবলৈ লৈছো। আৰু কি বনি আছে কৈ দিয়ক। এতিয়া গাহৰি বনি আছে, ব্ৰইলাৰ বনি আছে, মাছ বনি আছে, তাৰপৰা আৰু চুঙা চাউল, চুঙা গাহৰি। বাইছ মজা আছে, আমি খাম বাইছ। আজি ভোগালীৰ উৎসৱত ইমানেই আমাৰ। হেৰি শুভেচ্ছা জনাই দিয়ক। শুভেচ্ছা থাকিলে চবলৈকে দেই। আমাৰ অডিয়েন্স বহি আছে, ৰাইজসকলে চাই পানি খুব শান্তি মাজত জীয়াই আছে। বিহু শুভেচ্ছা দি দিয়ক। আচ্ছা, বিহু শুভেচ্ছা থাকিল চবৰ কাৰণে। এয়া আমাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আজি আমি লগে ভাগে সকলোৰে খাবলৈ লৈছো। হিলাই দি এতিয়া এয়া আমাৰ মানে শিল্পা পাইছেহি। এতিয়া ভাল লাগিব। এতিয়া বহুত ধুনীয়া হৈ গৈছে একদম। তই আকৌ ডিষ্টাৰ্ব দি আছ কেলে? এতিয়া মানে বহুত দেৰি অপেক্ষা মূৰত মানে আৰু এগৰাকী মানে ওলাইছেহি বহুত দেৰি মূৰত। আৰু এই আমাৰ মৰমৰ বৰমা কেতিয়া আহিলে? কেইঘণ্টামান হ'ল বাৰু। হয় নি? বিহু শুভেচ্ছা দি দিয়ক চবকে। এইফালে দি দিয়ক। কোন এজনী? ভিডিঅ' কৰিছো কৈ দিয়ক। নহয়, ভিডিঅ' কৰিছো এনেই। বিহু শুভেচ্ছা দি দিয়ক। বিহুৰ বাবে শুভেচ্ছা থাকিল। ভালকে নহয়, এইফালে কওক চবকে কওক। ঠিকে আছে। আমি এনেই পিটপিটাই এই অকমেনা বাৰ্থডে আমি এনেই পিটপিটাই ফুৰিছো। ইছ ৰাম, দুৱাৰখনত ইমান ভিৰ। দিয়কচোন এয়া ছয়টা পানী আনিবলৈ গৈ ছয়টা উল্টাকে পিন্ধি গৈছে। এতিয়া বৌহেঁতে মিলি চবে খানা বনাইছে। আমি এনেই পিটপিটাই ফুৰিছো। আৰু ভালো লাগে এনেকে বিহু উৰুকাৰ দিনা একেলগে ঘৰৰ ওচৰ চুবুৰীয়াই লগ লাগি খানা খালে বহুত মজা লাগে। আৰু ফল মূল অকমান খাই লৈছো যাতে আমাৰ পেট চেটবোৰ বেয়া নহয় খালে। ক'ত পুহিছে? এনে কৈ দিছে। নেচাওঁ মই, মোক দুটা দিলেও হ'ব। নহয়
এয়া হৈ আছে কেঁচা অঁ সেইটো পুহিছে নে সঁচাকৈ অঁ মই দেখামগৈ আকৌ খাম বস্তু এটা দেখাওঁ এয়া আমাৰ মুগা লেটা চুই কেনেকুৱা লাগিছে এয়া আমাৰ ভাষাত মুগা লেটা কয় এনেই পলু হয় এইবিলাক এতিয়া আৰু সৰু হৈ আছে তাৰপিছত ডাঙৰ হয় আমি মানে এনেকুৱাটো নাখাওঁ ইয়াৰ ডাঙৰ ফৰ্মটো খাওঁ এই ইয়াতছে ডাঙৰ হয় ন ইয়াৰ পিছত আমাৰ সেইটো হয় ব্ৰাউন কালাৰটো হয় ন আমি ব্ৰাউন কালাৰটো খাওঁ একচুৱেলি এইটো নাখাওঁ এতিয়া বহুত সৰু হৈ আছে এইফালে চুঙা চাউল হৈ আছে আৰু এইফালে কি এইফালে হাঁহ কৈ দে কিবা এটা কৈ দে কিবা এটা দেখাই দে গাহৰি পুৰা বহুত ঠাণ্ডা কি ক'ব কিন্তু এনেকৈ লগে ভাগে খাই ভাল লাগে ন শিল্পা আমি মানে জোচ পুৰা মানে বহুত দিনৰ মূৰত ব্লগ বনাইছোতো আমি মানে অকণমান বেলেগ জচিলা হৈ গৈছো বেলেগ লাগি গৈছে নাচন ষ্টাৰ্ট দিলেই নিকিলে ট্ৰেন্ডিং কিডছ ইমানেই মগ্ন আৰু খানা ৰেডি হৈ গ'ল ৰাইজসকলে বিলাইছে ফাৰ্ষ্ট কোটা খাই গ'ল এতিয়া আমি ছেকেণ্ড কোটা খাবলৈ লৈছোঁ আৰু আমি এনেকেই লগে ভাগে মিলি উৰুকাৰ দিনা এনজয় কৰিলোঁ আৰু মোৰ ফোনৰ স্পেচ ফুল হৈ গ'ল সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু হয়তো আপোনালোকে ভিডিঅ'টো বহুত দিনৰ মূৰত মানে বিহু হৈ যোৱাৰ পিছত দেখিব কাৰণ মোৰ মানে ফুল স্পেচ হৈ গ'ল ফোনৰ সেইকাৰণে ভিডিঅ' কৰাই নহ'ল পিছদিনাখন জুই জ্বলোৱা এইবোৰ ভিডিঅ' কৰাই নহ'ল কাৰণ মোৰ ফোনৰ স্পেচ পুৰা ফুল হৈ গ'ল সেইকাৰণে মানে আৰু পাছত এলাহো লাগিলে ইমানেই আছিলে আজিলৈ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টিল দেন টেক কেয়াৰ বাই বাই আন এটা ভিডিঅ' লগ পাম